আমি ক'ত যাম চিনেমা চাবলৈ তোমাক এদিন পিছত দেখাম আজি যাবা গা ধোৱাগে ড্ৰেছ পিন্ধাগে যোৱা যাবানে এইটো খুলি ল'ব লাগিব তেনেহ'লে যোৱা 10 মিনিটত গা ধোৱা ড্ৰেছ পিন্ধা যোৱা বন্ধুসকল নমস্কাৰ এণ্ড গুড মৰ্ণিং আৰু ৱেলকাম বেক টু মাই চেনেল আজি আমি গৈ আছোঁ লখিমপুৰত গৈ আছোঁ কাৰণ আজি আমি চিনেমা চাব গৈ আছোঁ হয় শ্ৰী ৰঘুপতি যিয়ে এই চিনেমাখনে অসমত বহুত সলগনিৰ সৃষ্টি কৰাই থৈছে সেই চিনেমাখন চাবলৈ গৈ আছোঁ এয়া ৰাস্তাত চাওক সোৱণশিৰি নদী এয়া বাৰিষা বতৰৰ নদী মাজতে বাঢ়িছিল বৰষুণ হওঁতে এতিয়া আকৌ কমিলে তো অকণ আজি ৰ'দ বতৰ যিহেতু সেইকাৰণে ধুনীয়া দূৰৰ পাহাৰখন ধুনীয়া দেখা পোৱা গৈছে প্লাছ আকাশখন নীলা হৈ আছে পানীখিনি ধুনীয়া চাফ চিকুণ দেখা গৈছে চাৰিওফালে সেউজীয়াময় পৰিৱেশ সেই বন্ধুসকল কি কৰি আছে এতিয়া দুপৰীয়া হৈ গ'ল আমি চিনেমা চাই আহিলোঁ চিনেমা চাই আহি কেনে এতিয়া ৰুমত তো এতিয়া চৰবত খাম বুলি ভাবিছোঁ তো বলক চৰবত বনাই খাওঁ আমি এয়া পাকঘৰত সোমাইছোঁ মানুহজনীয়ে ভাত বনাই আছে ভাত বনোৱাত অকণমান পাৰোঁ যদি হেল্পো কৰি দিওঁ আৰু লগতে মই চৰবত বনাই খাওঁ মানে লগতে মানুহজনী আৰু ল'ৰাটোকো চৰবত বনাই খুৱাব লাগিব নহয় ব'লক চৰবত বনোৱাত লাগি যাওঁ এয়া নেমু লৈছোঁ নেমু এতিয়া আটিম মই চাই থাকক Hey guys, চৰবত খোৱা নেমুখিনি এনেই নেখাদাব গম পাইছে তাৰপিছত নেমুটো আপুনি এনেকৈ সৎ ব্যৱহাৰ কৰক পানী আৰু নেমু মিক্স হ'ব দিছোঁ এই চব পানী আৰু নেমু মিক্স হওঁতে অলপ টাইম লয় বোলে সেইকাৰণে টাইম দিছোঁ অলপ It's time now add sugar and little bit salt নিমখ পেকা থাকিবা পেকাই অকণমান টেষ্ট কৰিম দেই গাইজ সেই গাইজ আপোনালোকে যদি ঘৰত চৰবত বনাই খায় তেতিয়াহ'লে চৰবতত যিমান পাৰি চেনি আৰু নিমখ কমকৈ দি খাব যদিহে চেনি আৰু নিমখ বেছিকৈ দিয়ে তেন্তে চৰবত খাই একো লাভ নাই কাৰণ চেনি আৰু নিমখৰ অপকাৰিতাটো চৰবতত আহি যায় চাওক মই চৰবত বনোৱাৰ লগতে অলপমান ভাত বনোৱাত সহায় কৰি দিছোঁ চিৰিমতিকে তৰকাৰী হ'ব আমাৰ ইফালে চৰবত ৰেডি এতিয়া মই পুত্ৰক বিচাৰি যাওঁ ক'ত আছে চামুচটো সুইচাইড কৰিলে এয়া চাওক চামুচটো সুইচাইড কৰিলে মই পিছ দিওঁতে কি
কি লাগে তোমাক আহিছা খাব ধৰিছিল ন আৰু তো গাইজ দুপৰীয়া ভাত পানী খাই অকণমান ৰেষ্ট লৈ গধূলি ল'ৰাক পঢ়াই কেনে ল'ৰাৰ মোমায়েকৰ ছোৱালী ইয়া মাইনা নিষ্ঠা ৰাণীৰ লগত অলপমান খেল ধেমালি কৰিলোঁ আৰু এনেকৈ দিনটো কটালোঁ আজি। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি বেলটো দবাই দিব। ধন্যবাদ। আজিলৈ আহিছোঁ গাইজ।